Hello everyone, Junmaina creationৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি যেটো খবৰ লৈ আহিছো, বৰ্তমান খবৰটো খুবেই ভাইৰেল হৈ পৰিছে। সোশ্যাল মিডিয়াত চাৰিফালে খলকনি তুলিছে, বিয়পি পৰিছে এই খবৰটো। এগৰাকী যুৱতীয়ে লাইভ আহি ক'লে অভিনেতা নয়ননীলিমে তেওঁক প্ৰতাৰণা কৰা বুলি। কথাটো কিমান সত্যতা আছে সেইটো নাজানো। আপোনালোকে আপোনালোকৰ মতামত জনাব আৰু নয়ননীলিমে যেতিয়া নিজ মুখেৰে ক'ব তেতিয়াহে আমি জানিম আসলতে কথাটো কোনটো সঁচা আৰু কোনটো মিছা। যুৱতীগৰাকীয়ে যিহেতু লাইভ আহি তেওঁ মনৰ কথাখিনি কৈছে আৰু সেই কথাখিনি আপোনালোকক শুনাম আৰু আপোনালোকে নিজৰ মতামত দাঙি ধৰিব যে আপোনালোকে কি ক'ব বিচাৰে কথাটো শুনি। আৰু নয়ননীলিমে যিহেতু মুখ খুলিলেহে গম পোৱা যাব যে কথাটোৰ কিমান সত্যতা আছে। আহকচোন এতিয়া আমি জ্যোতিগৰাকীয়ে লাইভ আহি কি ক'লে সেই ভিডিঅ'টো চাই লওঁ। নমস্কাৰ। আজি কেইটামান মই বিশেষ কথা লৈ এই ভিডিঅ'টো বনাব লৈছোঁ। আজি কেইদিনমান ধৰি মোৰ মনত কিছুমান কথাই বৰকৈ আমনি কৰি আছে। না মই ভালকৈ খাব পাৰিছোঁ, না মই ভালকৈ শুব পাৰিছোঁ। মোৰ এক্সামো চলি আছে। এক্সামতো মই কোনো ধৰণৰ মন দিব পৰা নাই। ভাবিলোঁ আপোনালোকৰ আগত মই কথাখিনি শ্বেয়াৰ কৰোঁ। আজি কেইদিনমান আগতে ছ'চিয়েল মিডিয়াৰ যোগেদি এটা ভিডিঅ' ভাইৰেল হৈছিলে যে নয়ননীলিমৰ মাতৃয়ে তেখেতৰ কাৰণে কইনা বিচাৰি থকা। সেইটো শুনিয়ে মই আচলতে ভিডিঅ'টো বনালোঁ। আজি প্ৰায় 1-1.5 বছৰ আগতে, আচলতে 2 বছৰ হ'ব হ'ল, তেখেতক এটা মিউজিকেল ফিল্মৰ শ্বুটিঙত লগ পাইছিলোঁ। তেখেতৰ লগত একেলগে কাম কৰিছিলোঁ আৰু তেখেতৰ যোনখন বন্ধু মুভি, সেই মুভি প্ৰমোশ্যনতো মই তেখেতৰ লগতে আছিলোঁ। আমাৰ মাজত আচলতে এটা ভাল বণ্ডিং হৈছিলে। ভাবিছিলোঁ আমাৰ ৰিলেশ্যনটো আগুৱাই গ'ল হয়, কিন্তু নহ'ল।